বিটিআৰ চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালৰ এই বৰ্ষপূৰ্তি উপলক্ষে বিটিআৰ চৰকাৰৰ নিৰ্দেশ মৰ্মে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া নিৰ্দেশ মৰ্মে আমি প্ৰতিটা সমষ্টিত প্ৰতিটা ভিচিডিচিত যোৱা 10 তাৰিখৰ পৰা বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ ভিচিডিচিৰ চেয়াৰমেন, এচিএলচি চেয়াৰমেন, ভাইচ চেয়াৰমেনসকল, সমগ্ৰ ৰাইজক লৈ, সমাজৰ বিশিষ্ট ব্যক্তিসকলক লৈ, আমাৰ CLF, বুঢ়া শিক্ষক শ্ৰেণীসকলকে লৈ পেলাই বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ চলি আছে। ঠিক আজিও আমাৰ সমষ্টি ভিত্তিত এটি কাৰ্যসূচী আছিলে। এই কাৰ্যসূচীত আমি আমাৰ খণ্ড উন্নয়ন বিষয়াৰ লগতে কেইবাগৰাকীও বিষয়া আছিলে বিভিন্ন বিভাগৰ, আমাৰ এচিএলচি চেয়াৰমেন, আমাৰ সতীৰ্থ দলীয় সতীৰ্থ বন্ধুসকল, স্থানীয় বিশিষ্ট ব্যক্তিসকল আৰু প্ৰায় 500 ৰাইজ আজি আছিলে। এই সভাখনত বাৰাপেটত আমি এইখনৰ পৰা আয়োজন কৰিছিলোঁ। আমাৰ বিটিআৰ চৰকাৰে যোৱা 3 বছৰ সমাপ্ত আমি যে কৰিলোঁ, এই 3 বছৰত আমি বিজেপি চৰকাৰখনে এই ৰাইজৰ, সমগ্ৰ বিটিআৰ ৰাইজৰ আকাংক্ষা পূৰণ কৰাৰ কাৰণে আমি কি পৰিচয় লৈছোঁ, বিভিন্ন মিছন, বিভিন্ন ভিছন সম্পৰ্কে আমি ৰাইজক অৱগত কৰাইছোঁ, ৰাইজৰ লগত আমি আলোচনা কৰিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে এই অঞ্চলত যে শান্তি প্ৰতিষ্ঠা হৈছে, শান্তিৰ বাতাবৰণৰ সৃষ্টি হৈছে, এই শান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত সমগ্ৰ ৰাইজৰ যি সহযোগিতা আমি পাইছোঁ, অহা দিনতো পাম বুলি আশা কৰোঁ। কাৰণ শান্তি অবিহনে প্ৰগতি সম্ভৱ নহয়। সেইকাৰণে আমি সকলো পক্ষক আহ্বান জনাইছোঁ চৰকাৰৰ তৰফৰ পৰা। আমি যোৱা 3 বছৰে যেনেকৈ এই অঞ্চলটো শান্তি আৰু প্ৰগতিৰ ধাৰা অব্যাহত ৰাখিলোঁ, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ গৈ পেলাই অহা দিনতো আমি অঞ্চলটো শান্তি সম্প্ৰীতিৰ বাতাবৰণ অব্যাহত ৰখাৰ লগে লগে ইয়াতকৈ আৰু দ্ৰুত উন্নতি, দ্ৰুত প্ৰগতি, স্থায়ী উন্নতি, দীৰ্ঘম্যাদী কিছুমান কৰিছে আমি বাস্তৱায়িত কৰিবলৈ সক্ষম হ'ম। সেইকাৰণে আমি ৰাইজৰ পৰা পৰামৰ্শ, ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ